হেৰা হেৰা শুনিছানে? লাল চাহ বাটিকে বনাই আনাচোন। গাটো বৰ টোপনি টোপনি লাগিছে। ৰ'ব হে, গাটো ধুই আহিছোঁহে, ক্ৰীম অকণমান মুখত লগাব পৰা নাই। এই চবৰ কাৰণে কথা এটা ক'ব নোৱাৰো। নিজে বনাই আনিব লাগিব আৰু। মই বনাই আনিছোঁ ৰ'ব, ইমান বকি থাকিব নালাগে। মা, হাই, কি হ'লনো? ক'ৰবাত কিবা হ'ল নেকি? অমৰে বাইক ল'লে, মোকো বাইক লাগে। লোকৰ মাক বাপেকে চাকৰি কৰে, এখন কি 3খন বাইক ল'ব পাৰিব, আমাৰনো কি আছে? মই এইবোৰ নাজানো, মোক বাইক লাগে। যদি বাইক নিদিয় মই ঘৰ এৰি গুচি যাম, মোক বাইক লাগিবই, পাছত বিচাৰি নাথাকিবি। ৰচোন ৰ বাবা, তোকতো বাইক নিদিওঁ কোৱা নাই। বাইক দিম নহয়, দুদিনমান ধৈৰ্য ধৰ। কাইলৈ পৰহিলৈ বাইক লাগে ক'লে ক'ৰ পৰা দিব পাৰে? আৰু এসপ্তাহ মই তাৰপিছত ৰখিব নোৱাৰোঁ, মোক বাইক লাগিব। হেল্ল' অমৰ, পুৰা পৰিছা ন? ক'ত গৈছা? কি ৰৈ গ'ল? ফুৰ মোৰো কাইলৈ পৰহিলৈ বাইক আহি আছেতো। নতুন বাইক। হ'ব দে, আনিনি প্লেন বনাবি, আনিনি। ঠিক আছে, হ'ব দে, ঠিক আছে। হেৰা শুনিছনে? এইফালে আহচোন। কি হ'লনো? কিয় মাতিছিলে মোক? মই ভাত বঢ়াই থৈ আহিছোঁ। ৰ'বা হে, ক'ত পাকঘৰতে সোমাই থাকিব নেকি? কওক কথাটো কওক। হেৰি মানে মই এতিয়া মেডিকেল নাযাওঁ দিয়া। এই ল'ৰাটো গৰুহাল বিকি বাইকখনকে লৈ দিওঁ দিয়া। আপুনি কি কৈছে এইবোৰ? ডক্টৰে আপোনাক সোনকালে অপাৰেশ্যনটো কৰিব দিছে, নহ'লে পাছত বহুত বেয়া হ'ব বুলি কৈছে। সেইবোৰ বাদ দিয়াহে, ল'ৰাৰ সুখেই আমাৰ সুখ। পাছতো মেডিকেল যাম দিয়া। দেউতা, মোক বাইক নালাগে। তোক আকৌ বাইক লাগে বুলি কোৱা নহয়। বাইকখনৰ আগতো আপোনাক বেছি প্ৰয়োজন। আপুনি মেডিকেলটো অপাৰেশ্যনটো কৰি লওক, মেডিকেলত গৈ। নিজৰ টকাই যেতিয়া বাইক লৈ আপোনালোকৰ কথা পালে তেতিয়া আৰু ভাল লাগিব। তোৰ দৰে যদি আন ল'ৰা ছোৱালীও বুজিব হ'লে, মা বাপেকৰ ইমান অশান্তি নহ'লে।